हेलो फ्रेंड्स मामिष्कर चेनेलটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, সেইবাবে আজি বেলেগ ধৰণৰ এটা সোৱাদ ল'ব মন গ'ল। আহকচোন তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া কলাকচু, পিঁয়াজ, নগা ধনিয়া, আদা আৰু নহৰু, কেইটামান কেঁচা জলকীয়া, নিমখ, মিঠাতেল আৰু কেইটামান কণ বিলাহী। এতিয়া কলাকচুখিনিৰ লগত পিঁয়াজখিনি এনেদৰে মিক্স কৰিব লাগিব। পিঁয়াজ আমি বেছি লোৱা নাই, এটা সৰু সাইজৰ লৈছোঁ। এতিয়া নহৰু আৰু আদাখিনি আমি মিহি কৰি লোৱা নাই, মিহি মিহিকৈ কাটি লৈছোঁ। আৰু ইয়াত কেইটামান কণ বিলাহী দিছোঁ। নিমখ আমি আধা চামুচ ল'ম, সোৱাদ অনুসৰি দিব লাগে। আৰু মিঠাতেল আমি 2 চামুচ লৈছোঁ। এনেদৰে ইয়াত ঢালি দি গোটেইখিনি ভালদৰে সানি ল'ব লাগে। এতিয়া এনেদৰে কলপাতখনে আমি গোটেইখিনি ভালদৰে বান্ধি ল'ম। আপোনালোকে এটা কথা মনত ৰাখিব যে কলপাতখনত বস্তুখিনি দিয়াৰ আগতেই কলপাতখন অকণ জুই বা গেছত সেকি ল'ব, তেতিয়া কলপাতখন ফাটি নাযায়। এতিয়া এনেদৰে গেছটো জ্বলাই অলপ ল' ফ্লেমত ৰাখি আমি কেৰাহীখনত এনেদৰে দি অলপ দেৰিৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখিম। এনেদৰে অলপ দেৰি সিজাৰ পাছত আমি কচুখিনি ভাপতে সিজাই ৰাখিব লাগে। এয়া চাওক, আমি ল' ফ্লেমতে কচুখিনি সিজাই ৰাখিছিলোঁ। এতিয়া আকৌ অলপ দেৰিৰ কাৰণে ঢাকনিৰে ঢাকি দিম। এতিয়া চাওক, অকণ পাতখন দেৰিয়ে গ'ল। এতিয়া কচুখিনি ভালদৰে সিজি গৈছে বুলি ক'ব পাৰি। এতিয়া আমি কলপাতখন গেছৰ পৰা নমাই ৰাখিম। আজি যিহেতু ঠাণ্ডাৰ বতৰ, সেয়েহে গৰমে গৰমে কচু পিটিকাখিনি খাবলৈ বহুত সোৱাদ লাগিব। এতিয়া আমি এইখিনি ভালদৰে পিটিকি খাব পাৰিম। আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কেনে লাগিল। আপুনি যদি মোৰ চেনেলটোৰ নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাব।